হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কেনে পিছে খবৰ? আহি গেল এটা নতুন এটা ভিডিঅ'ৰ মাজলৈ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাল তহঁতৰ কাম বন নাই নেকি? কেলা নাই যদি মোৰ তাত মোৰ কাপোৰ কেইখনমান আছে, ধুই দিবি। আপি চলিক মই ৰেচপেক্ট কৰোঁ হয় কেলা, আৰু এইগিলাখান আপিতে নাই আৰু বাল চাই। কিছুমান মানুহক আমাৰ জীৱনৰ পৰা আঁতৰাই জাবৰ হিচাপে পেলাই দিব লাগিব, মানে নহ'লে জীৱনটো উন্নতি নহয়। এনেকে এই চা বেলেগৰ বস্তিৰ পালত জংঘল পেলাই দিছি, নিজৰো অলপ জংঘল গিলে পেলাই দিবিচোন। গিৰেৰে থাকোঁতে বেলেগক গামচা দিবে গেলি এনেকুৱা হ'বই। যা ঘৰত কিবা কাম আছে যদি কৰি থাকে, আলবাল কাম কিয় কৰবে যা। তুই একেবারে 3 দিন এটা দোকানে তো চুরি করেছা, কিয় চুরি কৰি আছা? কিবা এটা লক্ষ্য কৰছা না? আটাই বাল গুটি খুঁজি আছে সেহেত। এইটো গুটি থকা ভণ্টিয়ে জান শুনা না, প্ৰেম শ্ৰেম এইবোৰ মোহ মায়া, চেনি খোৱা আৰু সুখত থাকা। চেনি নহয়, তোৰ বেলেগ কিবা কাম দিবি নে? না মানুহে প্ৰেমত পৰি পাগল হৈছে, আৰু মই তোমাৰ প্ৰেমত পৰি পাগল হৈছো। ঠিক আছে, আজিৰ পৰা আমি ফ্ৰেণ্ড। ওকে। হাও এইগিলা কিয়ে ভাই তোৰ? এইগিলা বয়ফ্ৰেণ্ডক হাজবেণ্ড বুলি ভাবিছা নেকি? যদি ভাবিছা একো নাই, সৰুতে মাংসক আমি চয়াবিন বুলি ভাবিছিলো। মাংসক চয়াবিন নহয়, চয়াবিন উঘা মাংস বুলি খাইছিলো। ভুল হৈছি কা তোৰ? পাৱাৰ অফ মিয়া ভাই। মোৰ খৰিৰ পৰা বাল বুলিও নাভাব তোক। পাৱাৰ অফ অসমীয়া, জয় অসম। মানে তহঁতক মাকচুদাই এটা এটাকে কুবমছে। মাইনা তন্ধৰ দেখোন মইনা পেনকেইটা ওলাই গেছি। ঠিক কৰিলো পেনকেইটা ৰঙা পিন্ধছা দেখোন। কিছুমানে দিয়ে দিনত, আৰু কিছুমানে দিয়ে ৰাতি, আৰু কিছুমানে দিয়ে গোটেই ৰাতিটো। কি হয় বাৰু গাইজ, কমেণ্ট কৰা দেই, বেলেগ একো নহয়। গেলা পচা ভেন্দি থৈ পেলাই 50 টকীয়া ৰেন্দি। সমজ ৰে না?